হেল্ল' গাইছ, আকৌ এটা নতুন ভ্লগ ভিডিঅ' দিছে। তো আজি চাব পাৰে গোটা সোপা আছে। এইফালে মাতাল, এইফালে পোখামাৰা, এইফালে ফৰলেন, এইফালে আমাৰ নাচেৰ। এক মানে আমাৰ ভিডিঅ'ত দেখা নাপায় কাৰণ ই আমাৰ লগত ভিডিঅ'ই নকৰে। ক'ত দেখা পাব নে কি? তো এতিয়া আমি যাই আছোঁ ৰঙিয়াৰ ফালে। আৰু মানে আমাৰ গাঁৱতে দুটামান চট আছিল, তো এটা ল'লোঁ আৰু এতিয়া যাই আছোঁ ৰঙিয়া। এইফালে আছে মাতাল, পোখামাৰা আৰু এইফালে আছে ফৰলেন আৰু এটা আছে বেলেগ। তো খোজকাঢ়ি যাই আছোঁ কাৰণ এইফালে চৰা এখন মোনা দলাং, সেইফালে যাব কাৰণ ডাবলিং যাব লাগিব। সেইকাৰণে খোজকাঢ়ি যাই আছোঁ আৰু মানে আটাই যাব পাৰি, আটাই চাইকেলত উঠি যাব পাৰি। এতিয়া হ'লে ডাবলিং নৰি ইয়াতে মানে ডাবলিং আছে কিয় নাই? তই মেন কিয় বকা নৰদুত ফাৰ্ষ্ট পি মই কৈছোঁ। তই ফাৰ্ষ্ট পি দিয়াৰ কাৰণে মাল নহয়, মোৰ চাও সিনে গৈছে তই মই কৈছোঁ। তই ফাৰ্ষ্ট পি বেছি দিন নাই কিয় বকা তই আছোঁ কৈছা নাই? হে কৈছা নাই কি আছোঁ? কৈছোঁ শ্বুটিং ৰাতিপুৱাটো আমাৰ তাতে ল'লোঁ দুটামান। এতিয়া মানে অলপ টাউনত চোৱাত আছে। আজি গাড়ীৰ মাজে মাজে দৌৰিম, গাড়ীৰ মাজে মাজে কিমান শক্তি আছে চাম গাড়ীৰ আজি। আজি ট্ৰাকক মই উল্টাই দিম। বেছি বেছি একে একে দুই, মই মাতাল এনেই দুই। ডাইলগটো অলপমান ভুল হ'ল গাইছ তাৰ। ই মানে শুদ্ধ বেতালৰে ডাইলগটো দি থাকে এনি টাইম, তাৰমানে তাৰ কামেই হৈছে কাৰণ চাওঁ গাইছ বেতাল দাম মই ভাল পাওঁ। আৰু এইফালে দুটা ৰৈ গ'লে ন হ'ব আজৌ মানে ভাগাত ধৰিছে কাৰণ আমাৰ এই মাথাউৰিটো চাইকেল চলাই আহিলোঁ না। একেবাৰে 3 কিলোমিটাৰমান চাইকেল চলাই আহিলোঁ। এবাৰ মাথাউৰি দি 3 কিলোমিটাৰমান অহাৰ পিছতহে নেশ্যনেল হাইৱেটো পায়। আৰু এতিয়া ৰঙিয়াক লাগি আছে ইয়াৰ পৰা 5 কিলোমিটাৰ হ'লেও আৰু এনেকৈ দিয়ক আৰু কষ্ট কৰি ভিডিঅ' চিডিঅ' কৰি আছোঁ বাৰু, আপোনালোকে ছাপোৰ্ট কৰিব। আৰু এইফালে পোখামাৰাই ভ্লগ বনাই আছে। আৰু এইফালে এখন দলঙত আহিলোঁ মানে জানতাৰ এই পাৰত দলঙত শ্বুটিং চলি আছে আমাৰ। এইফালে এনে গোটেইকেইটাই মাতালে বহুত ধৰিছে মাতাল ভাগাত ধৰিছে না। তাৰমানে শ্বটটো এনেকুৱা আছিল পূৰা দাউৰিব লাগে শ্বট, বহুত দাউৰিলাক। তো এতিয়া যাই আছোঁ আৰু গাইছ মানে আছে কম্পিউটাৰ ক্লাছ অলপ পিছত। এতিয়া যাই পেলাই কম্পিউটাৰ ক্লাছ কৰি তাৰপৰা বাকীখিনি শ্বট ল'ম। এই দৰকাৰ এনেকৈ কৰি ঠিক পালে উপায় নাই, কম্পিউটাৰ ক্লাছ নকৰিলেও নহয়। আৰু যিহেতু ইউটিউব চেনেলটো আছে সেইটো নবনিলেও নহয়, গোটেইখিনি কৰিব লাগিব। সেনেকৈ মেকআপ কৰি আছোঁ। সেইফালে যদিও আহি আছে, এতিয়া ডাইৰেক্ট কম্পিউটাৰ ক্লাছত যাওঁ, ক্লাছটো কৰোঁ, বাকীখিনি শ্বট তাৰে পিছত কম্পিউটাৰ ক্লাছ কৰা হৈ গ'ল। আৰু অলপমান শ্বট আছে সেইখিনি এতিয়া যাই পেলাই লওঁ, লৈ পেলাই ডাইৰেক্ট ঘৰত যাওঁ। এইফালে পোখামাৰা আৰু এইফালে নাচেৰ ওলাই গ'ল আৰু মাতাল আৰু ফৰলেন বাটত আছে। হোটেলতে আহি গ'লোঁ, বহুত ভোক লাগছে আৰু হোটেলটো এটা শ্বট আছে। তো একেলগে খাই লওঁ নে কি? কিয় নাই মানে কি জানা নাই গাইছ, বহুত কষ্ট হৈছে। এতিয়া ভোক লাগছে, কিবা এটা খাই লওঁ, তাৰপিছত কষ্টৰ অনুভৱটো নহ'ব। তাৰপিছত কথা পাতি আছোঁ। এই মাতাল ঘৰত জগৰা ভাত খাইছিলোঁ দাউৰাওতে এতিয়া ভোক লাগি জগৰা ভাত নিশিকি নাথাকি ৰাতিতে বনোৱা ভাত খাইছোঁ। স্বস্তিকৰ চাউল খিলখিল কৰা দি আছিল, পেটত ক'ব লগা নাছিল। ভালে লাগিছিল তেতিয়াই। এতিয়া আজি ভোক লাগিল লাহে লাহে, মইতো ক'ব নোৱাৰোঁ। আৰু পিছফালে আছে আন্ধাৰিও পূৰা বহি আছে, কিবা মোবাইল টিপি আছে। হোটেলটো আহি আৰু মোবাইল টিপি পালে তো গাইছ শ্বুটিং কৰি পূৰা আহি গ'ল। আৰু মানে ৰাতি হৈ গৈছে আৰু এইফালে আহি গ'লোঁ হামিদাহঁতৰ ঘৰ। আৰু ইয়াতে চাহ খাই আছে। এইফালে মাতালে মানে এই শিখৰ ভৰাইছিল বাচ্ছা, এতিয়া মুখ কুলি কৰিব লাগি আছে। কি বকছে কোনো গমেই নাপায়। তো ইয়াতে চাহ খাই আছে। আধা খাই হামিদাৰ মানে সৰু সুৰা ষ্টুডিঅ' বুলিয়ে ক'ব লাগিব, ষ্টুডিঅ'টোত আহি বহি আছে। এইটো লক্ষী চক্ষী একো নাই, এটা ৱাইফাই আছে। মানে ভিডিঅ'কেইটা আমি আপলোড কৰিব একে আহোঁ, মেইন কথা সেইটোৱে হয়নে নাই? ভিডিঅ'কেইটা ই এতিয়া ভ্লগ এটা আপলোড কৰিব, সেইকাৰণে আছে। আৰু কামহে আৰু এতিয়া মানে ইয়াৰ পৰা লাহে লাহে যাব লাগিব কাৰণ ৰাতি হৈ গ'ল। চাওক এইফালে মাতালে মানে বঢ়িয়া মালিচ দিয়ে। আৰু এইফালে ইঞ্জামলৈ বোলে মাথা বিষ উঠিছিল অলপমান, ইঞ্জামলৈ মালিচ দি আছে। কেনে লাগিছে? ভাল লাগিছে না? মানে কথা ক'বৰ সময় নাই, মানে এনেকুৱা পূৰা বঢ়িয়া মালিচ দিয়ে। আৰু কোনোবা মালিচ কৰিব আহিলি আহিব পাৰিব নেকি লাগলি? সি মানে দামটো কৈ দিছে একেলগে। তো আহিব আপোনালোকৰ মাথা চাথা বিষ উঠিলি। আজি হামিদাহঁতৰ ঘৰত থাকি দিলোঁ। আৰু এইফালে মাতালে কাৰোবাৰ লগত লাইভ হৈছে, এই কিবা পূৰা ভিডিঅ' বনাই আছে। আৰু এইফালে বিতুল মানে এইফালে পূৰা আজি দগৰা খানা হৈ আছে, যিহেতু ঘৰত যোৱা নহ'ল পূৰা দগৰা খানা হৈ আছে। এইফালে বনাই আছে হামিদাই, দেখুৱাই আছোঁ। এইফালে চাওক পূৰা চিকেন হৈ আছে আৰু হামিদাই বনাইছে দিয়কচোন।
এতিয়া মজাকৈ খাব লাগিব আৰু আজি থাকি দিলোঁ যিহেতু সেইকাৰণে খানা এটা সৰু সুৰা এইফালে পোখামাৰা আৰু সেইফালেতো মাতালে কি কৰি আছে বাৰু তো এইফালে মাতালে লাইভ আহি আছে খাবৰ লগত আৰু মোবাইলটো পঢ়িলে কৰি লৈছে কি মানুহে চব খাব বহি গ'ল এইফালে মাতাল কাপোৰ চাপোৰ সলাই লৈছে কাৰণ মস্ত গৰম গাইছ তো এতিয়া ভাতকেইটা খাই লওঁ খানা চানা হৈ গ'ল আৰু এতিয়া মানে অলপমান এডিটিঙৰ কাম আছে তো এডিটিংখিনি কৰি লওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব